আছো এই দুলীয়াজান গেছ কোম্পানীত। এইফালে আমাৰ দাদা আছে। সকলোৱে আগবাঢ়ি যাওঁ, ভাল লাগিব। লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব প্লিজ। থেংক ইউ। তো আজি প্ৰগ্ৰেমটো আছে দুলীয়াজান গেছ কোম্পানীৰ ডায়মণ্ড জুবলি ন, ডায়মণ্ড জুবলিও আজি অন্তিম দিন। তো আমাৰ পাপন দা আহিছে ষ্টেজত, পাপন দা আহিছে আমাৰ ষ্টেজত। ডায়মণ্ড জুবলি অন্তিম দিন গেছ কোম্পানীৰ এইটো প্ৰগ্ৰেম এটা পাতিছে দুলীয়াজানত। আহিছোঁ আমি 3 Idiots আহিলোঁ। এটা নাহিলে আমাৰ ভাই ৰুমত আছোঁহি, আমাৰ ৰুমত আছোঁহি। ইয়াতে প্ৰগ্ৰেম চগ্ৰেমত দীঘল ভিডিঅ' নবনাওঁ, এনেই শ্বৰ্টকৈ বনাম। আজি দেখাম, বেলেগ ভিডিঅ' আহি আছে অলপ পিছত, অলপ পিছত মানে দুদিনমানৰ পিছত। তো পাপন দা অলপ প্ৰগ্ৰেম দেখাম। ঠিক আছে, থেংক ইউ। ডেক'ৰেশ্যন গেছ কোম্পানীৰ প্ৰগ্ৰেমৰ কাৰণে চবফালে ডেক'ৰেশ্যন দি থৈছে। অ' ভাই, এইকেইটা আমাৰ ভাই, সদায় দেখিয়ে থাকে এইকেইটা ভাই থাকে আমাৰ। বেলেগ দিনাখন পইচা আমি আজি পৌঁছিছোঁ, আপোনালোকে চাই লওক। নাই, বিশেষকৈ আজি আমাৰ এইজন ভাইৰ এৰিয়াত মানে প্ৰগ্ৰেম হৈছে। এটা বেষ্ট প'জ। গুড। এইবিলাক ডেক'ৰেশ্যন দিছে সুন্দৰ। সেইফালে প্ৰগ্ৰেম হৈ আছে। অকণমান খোলক। আচ্ছা, আমাৰ লাহন দা ডিউটি আছে, ডিউটিলৈ গ'লগৈ। লাহন দা বিগ ব্ৰাদাৰ, লাহন দা গুচি গ'ল, তাৰ ডিউটি আছে। তো আমি এনেই ওলাই আহিছোঁ অকণমান ডেক'ৰেশ্যনটো দেখাব। এই যে কয় যে মিৰ্জাপুৰত যে কয় যে চুতীয়া বনাই তুমকো বুলি কয় যে, সেইটো ছেম মানে। जो टांगों के बीच में है वो इस्तेमाल मत करो, जो कानों के बीच में है वो इस्तेमाल करो বুলি কয়। এইটো মোক কি কৰিলে এতিয়া, ই কৰিলে বিনা ভিডিঅ'ত মানে ৰেকৰ্ডিং কৰা পেলাই, বিনা ভিডিঅ'ত হয় একচুৱেলি, এইটো মোক কোৱাটো ভুল নহয়। ৰেকৰ্ডিং ষ্টাৰ্ট নকৰাকৈ তই মানে চুতীয়া বনালে এতিয়া মোক এতিয়া তুমি আগলৈ যোৱা, এতিয়া মই বনাম। এইফালে আমাৰ ছাৰে ডিউটি মাৰি আছে, বহুত কষ্ট কৰি ছাৰে ডিউটি মাৰি আছে। মই উঠিলোঁ 1 নম্বৰ চুতীয়া
দুনিয়াৰ এক নম্বৰ চুতীয়া মই চুতীয়া হ'ব দে এইফালে ছাৰহঁত কষ্ট কৰি আছে বহুত গাড়ী চাড়ী চেক কৰি ডিউটি মাৰি আছে কিবা ক'বা নেকি আজি অসম গেছ কোম্পানী হীৰক জয়ন্তী উপলক্ষে মানে শেষৰ দিন অন্তিম দিন মানে হীৰক জয়ন্তীটো অসমীয়াত ডায়মণ্ড জুবলি অসমীয়া ডায়মণ্ড জুবলি নহয় ইংলিছত ডায়মণ্ড জুবলি অসমীয়াত ডায়মণ্ড জুবলি নহয় ইংলিছত ডায়মণ্ড জুবলি ইংৰাজীত নহয় মই ওলাই কৈছোঁ মানে খেলি মেলি খেলি বুলি কয় যে সেইটোকে মানে আমি বনাই দিছোঁ মানে অলপ ষ্টাইলত আমাৰ কেমেৰামেনটো চুতীয়া হয়তো এক নম্বৰ আৰু ইডিটৰো চুতীয়া হয়তো দিয়ে ধৰক ভাল লাগিলে আৰু এই বন্ধুকেইটা আহিলে বহুতেই ভাল লাগিলে আহি কিনে আকৌ মোকে আমনি কৰি থাকে যিয়ে নহওক ভাল লাগে আহিলে ভাল লাগে আৰু মানে আমি আৰু ফূৰ্তি কৰিম অলপ ফূৰ্তি কৰিলোঁ আৰু ফূৰ্তি কৰিম ত' আজি পাপন দা আহিছে অসমীয়া গান গালে বেছি পেলাই হিন্দী গান বেছিকৈ গায় মানে যিয়ে নহওক ফূৰ্তি কৰিছোঁ তামাম ফূৰ্তি কৰিছোঁ পিছত যদি গাই নাজানো এতিয়ালৈকে হিন্দী গান এতিয়া বৰ্তমান লাগে হিন্দী গান মই আমাৰ ক্ৰিয়েটৰ কাৰণে মই এটা গান মই ভাবি থৈছোঁ মুঝে ছুটিও কা সহাৰা হে দোস্ত ধন্যবাদ প্ৰগ্ৰেম শেষ আমি গৈ আছো ৰুমলৈ কি কৰোঁগৈ এতিয়া ৰুমত কি কৰিম আৰু ফূৰ্তি কৰিম ৰুমতে গান বজাই ফূৰ্তি কৰিম দেৱ চব্জি বনাব আছে ডিউটি খতম হৈ 10 বজে চব্জি বনাবি নেকি এতিয়া হা চব্জি বনাবি নেকি এতিয়া ৰুমত চব্জি মানে চিকেন আছে চিকেন বনাব আজি অনুপল লিখছেনে এইজনে বনাব এইজন আমি খাম বাবাৰাম চিকেন ন আমি মানে খাম আজি হয় নাই এতিয়া ৰুমলৈ গৈ থাকোঁ খোজকাঢ়ি বেছি দূৰ নহয় 2 মিনিট খোজকাঢ়ি